নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ যোৱা দুটা ভিডিঅ'ত আপোনালোকে দিয়া মৰম আৰু সঁহাৰিৰ বাবে বহু বেছি ধন্যবাদ আশা কৰিম যাতে মই আগলৈও এনেদৰে আপোনালোকৰ মৰমবোৰ পাই যাওঁ আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ অন্য এটি ভিডিঅ' যিটোত মই আপোনালোকক ক'ম যে সেকেন্ড ফেজ এফএলএন ট্ৰেইনিঙত আপোনালোক যিসকল যাবলৈ ওলাইছে আপোনালোকে লগত কি বস্তু বিদ্যালয়ৰ পৰা লৈ যাব লাগিব আমি গম পোৱা নাছিলোঁ বাবে আমাৰ যিবোৰ দলগতভাৱে ক্ৰিয়াকলাপ কৰিবলৈ দিছিলে সেইবোৰ কৰাত আমাৰ অকমান অসুবিধা হৈছিলে সেই গতিকে মই ভিডিঅ'টো লৈ আহিলোঁ যাতে এই ভিডিঅ'টোৰ পৰা আপোনালোক কিছু পৰিমাণে হ'লেও উপকৃত হয় দলগতভাৱে কৰা ক্ৰিয়াকলাপবোৰত বিশেষকৈ আপোনালোকক দৰকাৰ হ'ব প্ৰথম শ্ৰেণীৰ মৌচাক দ্বিতীয় শ্ৰেণীৰ মৌচাক আৰু লগতে প্ৰথম শ্ৰেণীৰ সংখ্যাৰ কিতাপ আৰু দ্বিতীয় শ্ৰেণীৰ সংখ্যাৰ কিতাপ কেইখন এইকেইখন বহুত দৰকাৰী তাৰ উপৰিও আপোনালোকক লাগিব কিছুমান টিএলএম এইবোৰ আমাৰ বিদ্যালয়ৰ টিএলএম এক্সিবিশনত আমি বনাইছিলোঁ আজিৰ পৰা সাকে 2 মাহ আগতে গৰম বন্ধৰ আগত আমাৰ এটা টিএলএম এক্সিবিশন হৈছিল তাতে আমি এইবোৰ বনাইছিলোঁ কিন্তু আমি গম পোৱা নাছিলোঁ যে এইবাৰ এফএলএন ট্ৰেইনিঙত টিএলএম মেলা এখন অনুষ্ঠিত হ'ব সেইকাৰণে আমি ঘৰলৈকে লৈ যাব পৰা নাছিলোঁ কিন্তু আপোনালোকক মই এতিয়া এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে আপোনালোকৰ যদি সুবিধা হয় তেতিয়াহ'লে আপোনালোকে এনেকুৱা এখন টিএলএম ঘৰলৈকে লৈ যাব পাৰে কাৰণ বহুতে পাৰিলেও কিছুমানৰ কাৰণে হয়তো এক ৰাতিৰ ভিতৰত টিএলএম এটা প্ৰস্তুত কৰি উলিওৱা অলপ অসুবিধা হৈ যাব পাৰে গতিকে আপোনালোকে যদি ইচ্ছা কৰে এনেকৈ কিছুমান বিদ্যালয়ত থকা টিএলএম ঘৰলৈকে লৈ যাব পাৰে আৰু এয়া কিছুমান এক্টিভিটি যিবোৰ আমি তাতে কৰিছিলোঁ বাকি আৰু লাগতিয়াল বস্তুবোৰ আপোনালোকক তাৰ পৰা দি দিয়াই হ'ব ঠিক আছে তেতিয়াহ'লে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত মই বেছি দীঘলীয়া নকৰোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব আগলৈও আপোনালোকৰ মৰম চেনেহবোৰ পাই যাম বুলি আশা কৰিলোঁ ধন্যবাদ